নমস্কাৰ দোস্ত, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আসাম টেকলৈ। সো গাইজ, আপোনালোকে ইনকাম টেক্সৰ অনুৰোধ মৰ্মে আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক আপোনালোকে একেলগ কৰিব লাগিব। আপোনালোকৰ নিজৰ মোবাইলতে কৰিব পাৰিব এটা এপছৰ জৰিয়তে। তো বলক মোবাইল স্ক্ৰীনলৈকে। সো গাইজ, আপোনালোকে মোবাইল স্ক্ৰীনত গৈ আপোনালোকে মোবাইলৰ যিকোনো ব্ৰাউজাৰ এটা অপেন কৰি ল'ব। মই অপেন কৰি লৈছোঁ ক্ৰম ব্ৰাউজাৰটো। তাতে টাইপ কৰিব ই ফিলিং বুলি। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা পেজ এখন আহিব। তাতে প্ৰথম লিংকটোতে ক্লিক কৰি দিব। প্ৰথম লিংকটো ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ এটা ওলাই আহিব। এইটো কেনচেল কৰি দিব আপুনি এডভাৰটাইজটো। তাৰপিছত ইয়াতে আপোনালোকে দেখা পাব লিংক আধাৰ। এটা কথা হ'ল ইয়াতে আপোনালোকে আপোনাৰ পান কাৰ্ডখন অৰিজিনেল নে ডুপ্লিকেট কেনেকৈ আপুনি গম পাব। হয়তো আপোনাক কোনোবাই দোকানৰ পৰা নিজে বনাই পেলাই আপোনাক পান কাৰ্ডখন দিব পাৰে। সেইকাৰণে আপোনাক ইয়াত অপশ্যন এটা দিছে, আপুনি তলৰ পৰা 3 নম্বৰটো চাওক, ভেৰিফাই ইয়ৰ পান ডিটেইলছ বুলি। তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি আপোনাৰ পান কাৰ্ডৰ ডিটেইলছটো ইয়াত আপুনি দিব পাৰিব। আপুনি ইয়াত ডিটেইলছটো দি দিব। মই মোৰ ডিটেইলছটো দিছোঁ। তাৰপিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যদি আপোনাৰ পান কাৰ্ডটো অৰিজিনেল হয় তেতিয়াহ'লে পান কাৰ্ড এক্টিভ বুলি দেখাই দিব, ডিটেইলছ মেটচিং বুলি দেখাব। তাৰপিছত আপোনালোকে যাব হোম পেজত গুচি যাবগৈ। হোম পেজত যোৱাৰ পিছত আপোনালোকে হোম পেজত যাব। হোম পেজত গৈ লিংক আধাৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক ইয়াত পান কাৰ্ড, আধাৰ নাম্বাৰ, নেম এজ পাৰ আধাৰ, ইয়াত সকলোবোৰ ডিটেইলছ ফিল আপ কৰিব দিব। তাৰপিছত আপোনালোকে লিংক আধাৰ বুলি তাতে ক্লিক কৰি দিব। আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত লিংক হৈ যাব। কিন্তু দুৰ্ভাগ্যৰ কথা, মোৰ নিজৰে ইয়াত আধাৰ কাৰ্ড নাই, যিহেতু মই আপোনালোকক কৰি দেখুৱাব নোৱাৰিম। আপোনালোকে জাষ্ট ইয়াত লিংকৰ আধাৰত গোটেই ডিটেইলছ ভৰাই ক্লিক কৰি দিলে আপোনালোক লিংক হৈ যাব। নিশ্চয়কৈ ইয়াতেতো ৰোল দিছে, যিহেতু আপোনালোকে ইয়াত কৰিবই লাগিব। আপোনালোকক কৰি থ'লে ভাল। এইটো এনেকুৱা নহয় যে এইটো লিংক নকৰিলে যে অসুবিধাত পৰিব, এনেকুৱাটো হয়তো নহয়, কৰিবই লাগিব বুলি। কিন্তু আপোনালোকক চৰকাৰে যিহেতু কৰিব দিছে, যাৰ সুবিধা আছে বা আধাৰ কাৰ্ড, পান কাৰ্ড আছে, সিহঁতে কৰি থ'লে ভাল হয়। চ' ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিছে বা হেল্পফুল হৈছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।